Hi everyone, আপোনালোক সকলে ভালে আছে আশা কৰো আজি কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছো আপোনালোকৰ মাজত ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আপোনালোকৰ পৰীক্ষাৰ কাৰণে খুবেই সহায় হ'ব আৰু এটা অনুৰোধ আপোনালোকে যদি ভিডিওটো প্ৰথম চাই আছে তেতিয়া হলে পেজটো ফলো কৰি ল'ব আৰু ভিডিওটো এটা শেয়াৰ কৰি দিব সো আহক কি কোৱেশ্চন আছে আমি আলোচনা কৰো প্ৰথম কোৱেশ্চন আছে পৃথিৱীৰ কোট কেতিয়া প্ৰথম যাত্ৰীবাহী ৰেলগাড়ী চলে উত্তৰ ইংল্যান্ডত চলে প্ৰথম যাত্ৰীবাহী ৰেলগাড়ী আৰু কিমান চনত 1834 চনৰ 21 ফেব্ৰুৱাৰীত আৰু কিমানজন যাত্ৰী লৈছিল 70 জন যাত্ৰী লৈ প্ৰথম যাত্ৰা কৰিছিল মনত ৰাখিব ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 2 পৃথিৱীৰ কোন অভিনেতাই সৰ্বাধিক সংখ্যক কথাছবিত অভিনয় কৰিছে পৃথিৱীৰ কোন অভিনেতাই সৰ্বাধিক সংখ্যক কথাছবিত অভিনয় কৰিছে উত্তৰ ভাৰতী প্ৰেম নাজিৰ তেওঁ 725 খনৰো অধিক কথাছবিত অভিনয় কৰিছিল জন্ম হৈছিল 1921 চনত আৰু মৃত্যু হৈছিল 1989 চনত মনত ৰাখিব 1989 চনত মৃত্যুবৰণ কৰিছিল ভাৰতী প্ৰেম নাজিৰ মনত ৰাখিব ভাৰতী প্ৰেম নাজিৰ তেওঁ 725 খনৰো অধিক কথাছবিত অভিনয় কৰিছিল কোৱেশ্চন নম্বৰ 3 সাগৰৰ মাজত বিমানবন্দৰ ক'ত আছে সাগৰৰ মাজত বিমানবন্দৰ জাপানৰ ওসাকাত আছে মনত ৰাখিব জাপানৰ ওসাকাত আছে কোৱেশ্চন নম্বৰ 4 কোন দেশক প্ৰাচ্যৰ পেৰিছ বোলা হয় কোন দেশক প্ৰাচ্যৰ পেৰিছ বোলা হয় উত্তৰ চীনৰ চাংহাই বন্দৰক প্ৰাচ্যৰ পেৰিছ বোলা হয় মনত ৰাখিব চীনৰ চাংহাই বন্দৰক প্ৰাচ্যৰ পেৰিছ বোলা হয় কোৱেশ্চন নম্বৰ 5 কোন দেশক পিৰামিডৰ চহৰ বোলা হয় কোন দেশক পিৰামিডৰ চহৰ বোলা হয় উত্তৰ কাইবক পিৰামিডৰ চহৰ বোলা হয় মনত ৰাখিব কাইবক কোৱেশ্চন নম্বৰ 6 নিষিদ্ধ নগৰী কোনখন নিষিদ্ধ নগৰী কোনখন উত্তৰ লাচা হল নিষিদ্ধ নগৰী মনত ৰাখিব লাচা হল নিষিদ্ধ নগৰী কোৱেশ্চন নম্বৰ 7 আকাশলংগী মহানগৰ কোনখন আকাশলংগী মহানগৰ কোনখন উত্তৰ নিউয়ৰ্ক হল আকাশলংগী মহানগৰ মনত ৰাখিব নিউয়ৰ্ক কোৱেশ্চন নম্বৰ 8 বগা হাতীৰ দেশ কোনখন বগা হাতীৰ দেশ কোনখন উত্তৰ থাইলেণ্ড হল বগা হাতীৰ দেশ মনত ৰাখিব থাইলেণ্ড এটা শেয়াৰ কৰি দিব ভিডিওটো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 9 কোনখন দেশক চিৰ বসন্তৰ দেশ বোলা হয় কোনখন দেশক চিৰ বসন্তৰ দেশ বোলা হয় উত্তৰ সুইজাৰলেণ্ডক চিৰ বসন্তৰ দেশ বোলা হয় কোৱেশ্চন নম্বৰ 10 সমুদ্ৰ বন্ধু দেশ কোনখন সমুদ্ৰ বন্ধু দেশ কোনখন উত্তৰ গ্ৰেট ব্ৰিটেইন হল সমুদ্ৰ বন্ধু মনত ৰাখিব গ্ৰেট ব্ৰিটেইন কোৱেশ্চন নম্বৰ 11 সোণালী উলৰ দেশ কোনখন সোণালী উলৰ দেশ কোনখন উত্তৰ অষ্ট্ৰেলিয়া হল সোণালী উলৰ দেশ মনত ৰাখিব অষ্ট্ৰেলিয়া কোৱেশ্চন নম্বৰ 12 পৃথিৱীৰ মুধজ বুলি কোন দেশক কোৱা হয় পৃথিৱীৰ মুধজ বুলি কোন দেশক কোৱা হয় উত্তৰ পামিৰ মালভূমিক পৃথিৱীৰ মুধজ বুলি কোৱা হয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 13 ভূস্বৰ্গ কোন ঠাইক বোলে ভূস্বৰ্গ কোন ঠাইক বোলে উত্তৰ কাশ্মীৰক ভূস্বৰ্গ বোলে মনত ৰাখিব কাশ্মীৰক ভূস্বৰ্গ বোলে কোৱেশ্চন নম্বৰ 14 কোন ঠাইক ডাৰ্ক কণ্টিনেণ্ট বোলা হয় কোন ঠাইক ডাৰ্ক কণ্টিনেণ্ট বোলা হয় উত্তৰ আফ্ৰিকাক ডাৰ্ক কণ্টিনেণ্ট বোলা হয় মনত ৰাখিব
Question number 15. কোন দেশ নীল নদীৰ দান? কোন দেশ নীল নদীৰ দান? কোন দেশ নীল নদীৰ দান? উত্তৰ মিছৰ হল নীল নদীৰ দান। মনত ৰাখিব মিছৰ। Question number 16. কোন দেশক সূৰ্যোদয়ৰ দেশ বোলা হয়? কোন দেশক সূৰ্যোদয়ৰ দেশ বোলা হয়? উত্তৰ জাপানক। মনত ৰাখিব জাপানক সূৰ্য উদয়ৰ দেশ বোলা হয়। এটা শেয়াৰ কৰি দিব অনুগ্ৰহ কৰি ভিডিঅ'টো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব। Question number 17. আটাইতকৈ জাকজমকতাপূৰ্ণ চহৰ কোনখন? আহিব পাৰে বহুত ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো। আটাইতকৈ জাকজমকতাপূৰ্ণ চহৰ হ'ল ৱাশ্বিংটন। মনত ৰাখিব ৱাশ্বিংটন আটাইতকৈ জাকজমকতাপূৰ্ণ চহৰ। Question number 18. নিৰ্জন ঠাই ক'ত? নিৰ্জন ঠাই ক'ত? উত্তৰ সাইবেৰিয়াত। প্ৰতি বৰ্গ মাইলত একজন লোকে বাস কৰে। বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব সাইবেৰিয়াত প্ৰতি বৰ্গ মাইলত একজনকৈ লোকে বাস কৰে। নিৰ্জন ঠাই। Question number 19. পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৃষ্টিপাত হোৱা ঠাইখনৰ নাম কি? পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৃষ্টিপাত হোৱা ঠাইখনৰ নাম কি? উত্তৰ চেৰাপুঞ্জীৰ মৌচিনৰামত অৰ্থাৎ মেঘালয়ত। মনত ৰাখিব চেৰাপুঞ্জীৰ মৌচিনৰামত আহিব পাৰে। Question number 20. পৃথিৱীৰ ভিতৰত আটাইতকৈ কম পৰিমাণে বৃষ্টিপাত হোৱা ঠাইখন কোনখন? পৃথিৱীৰ ভিতৰত আটাইতকৈ কম পৰিমাণে বৃষ্টিপাত হোৱা ঠাইখন হ'ল মিছৰ। মনত ৰাখিব মিছৰ। মিছৰত আটাইতকৈ কম পৰিমাণে বৃষ্টিপাত হয়। Question number 21. সৰ্বাধিক ভূমিকম্প হোৱা ঠাইৰ নাম কি? সৰ্বাধিক ভূমিকম্প হোৱা ঠাইৰ নাম কি? সকলোৱে জানে সৰ্বাধিক ভূমিকম্প হোৱা ঠাইখনৰ নাম হ'ল জাপান। অলপ কেইদিন আগতে হৈ গ'ল জাপানত, নতুন বছৰত হৈ গ'ল, আপোনালোকে নিশ্চয় জানে। Question number 22. ভাৰতৰ সৈন্য কি নামেৰে জনাজাত? ভাৰতৰ সৈন্য কি নামেৰে জনাজাত? উত্তৰ জোৱান নামেৰে জনাজাত ভাৰতৰ সৈন্যক। Question number 23. আমেৰিকাৰ সৈন্যক কি নামেৰে জনা যায়? আমেৰিকাৰ সৈন্যক কি নামেৰে জনা যায়? মনত ৰাখিব GI নামেৰে জনা যায় আমেৰিকাৰ সৈন্যক। মনত ৰাখিব GI। Question number 24. ফৰাচী সৈন্যক কি নামেৰে জনা যায়? ফৰাচী সৈন্যক কি নামেৰে জনা যায়? মনত ৰাখিব আহিব পাৰে কেতিয়াবা। উত্তৰ পুলু নামেৰে জনা যায়। ফৰাচী সৈন্যক পুলু নামেৰে জনা যায়। Question number 25. ইংৰাজ সৈন্যক কি নামেৰে জনা যায়? ইংৰাজ সৈন্যবিলাকক কি নামেৰে জনা যায়? উত্তৰ টমি আটকিন্স নামেৰে জনা যায় ইংৰাজ সৈন্যবোৰক। মনত ৰাখিব টমি আটকিন্স। Question number 26. চীন বিষয়াক কি নামেৰে জনা যায়? চীন বিষয়াসকলক কি নামেৰে জনা যায়? উত্তৰ মাণ্ডাৰিন নামেৰে জনা যায় চীন বিষয়াসকলক। মনত ৰাখিব মাণ্ডাৰিন। এটা শ্বেয়াৰ কৰি দিয়ক এতিয়ালৈকে যদি এটা শ্বেয়াৰ কৰা নাই এটা শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি ভিডিঅ'টো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব। Question number 27. ইংলেণ্ডৰ নাগৰিকক কি নামেৰে জনা যায়? ইংলেণ্ডৰ নাগৰিকক জন বুল নামেৰে জনা যায়। মনত ৰাখিব জন বুল নামেৰে ইংলেণ্ডৰ নাগৰিকক জনা যায়। Question number 28. আমেৰিকাৰ নাগৰিকক কি নামেৰে জনা যায়? আমেৰিকাৰ নাগৰিকক কি নামেৰে জনা যায়? উত্তৰ আংকল শ্যাম নামেৰে জনা যায়। মনত ৰাখিব আংকল শ্যাম নামেৰে আমেৰিকাৰ নাগৰিকক জনা যায়। মনত ৰাখিব। Question number 29. আধুনিক অলিম্পিকৰ জন্মদাতা কোন? আধুনিক অলিম্পিকৰ জন্মদাতা কোন? উত্তৰ বেৰন পিয়েৰ দা কুৱাৰ্টিন হ'ল আধুনিক অলিম্পিকৰ জন্মদাতা। মনত ৰাখিব বেৰন পিয়েৰ দা কুৱাৰ্টিন। লাষ্ট কুৱেশ্যন আপোনালোকে কমেণ্ট কৰি জনাব গোৱাৰ ৰাজধানী কি? সো ভিডিঅ'টো 30টা কুৱেশ্যন আলোচনা কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। যদি ভাল লাগে নিশ্চয় এটা শ্বেয়াৰ কৰিব আৰু পেজটো যদি এতিয়ালৈকে ফলো কৰা নাই ফলো কৰি ল'ব। সো ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল আপোনালোক সকলোকে। জয় অসম।